হেল্ল' এভৰিৱান গুড মৰ্ণিং মই ডেইজি আপোনালোক সকলোকে পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে 25 আগষ্ট আৰু আমি গৈ আছোঁ ঢেকীয়াখোৱা বৰ নামঘৰলৈ আৰু আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে হয় তো গোটেইকেইটা আমি গৈ আছোঁ এইফালে দেখিলেহি আমি ইয়াত 9টা বজাত পাই গ'লোহি ঘৰৰ পৰা 5টামান বজাত ওলাই গৈছিলোঁ বহুত সোনকালে ওলাই গৈছিলোঁ যাতে যান বাহনৰ একো বেছি ভিৰ নাপাওঁ সেইকাৰণে ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ আমি তো আৰু 9টা বজাত আমি নামঘৰ পাই গ'লোহি গাড়ীখন ৰখাই কিনি অকণমান খোজকাঢ়ি এডোখৰ গৈ আছোঁ এইখন গেটখন আপোনালোকে সকলোৱে যোনে যোনে আহিছে দেখিছেই চাগে মই ফাৰ্ষ্ট টাইম এবাৰ আহিছিলোঁ বহুত সৰু থাকোঁতে তো এইবাৰ আহিছোঁ আৰু হাজবেণ্ডৰ জন্মদিন বুলিও পবিত্ৰ ভাদ মাহত তেওঁ জন্ম হৈছিলে তো আজি খুব ভাল দিনটোত আমি আহিছোঁ আৰু আজি হৈছে বৃহস্পতিবাৰ দিনটো খুব ভাল হয় ইফালে ভৰি ধুবৰ কাৰণে ইয়াতে পানী দি দিছে ইফালে আমাৰ এওঁ বেটিক লৈয়ে আছে আৰু গৈ আছোঁ আমি এতিয়া ভিতৰত সোমাইছোঁ আৰু এয়া সন্মুখখন আপোনালোকক দেখাই যাম বাৰু ভিতৰ যিমানখিনি পাৰোঁ অলপমান তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব তো ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু দেখাই যাম আমি আজি কি কৰোঁ আৰু নামঘৰটোৰ পৰিৱেশটো অলপ দেখাবলৈ আপোনালোকক যত্ন কৰিম ইমান ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকৰ যদি মনৰ কিবা আশা আছে কমেণ্ট কৰি জনাই দিয়ক নামঘৰটো দেখিলেই সকলো আশা যাতে পূৰণ হয় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম সকলোৱে যোনে যোনে মোৰ ভিডিঅ' চাই আছে এতিয়া তেন্তে উপভোগ কৰি যাওক নামঘৰৰ পৰিৱেশটো
ইয়াত ভাল লাগিছে সেয়াতে দিব গামলাটো দিন নামলে ৰুবা নে নামলে কেইটামান ল'ব নাম 10টা 10:30মান হ'ব নামঘৰৰ পৰা আহি আমি সোমালোহি মামাহঁতৰ ঘৰত এফালে প্ৰসাদ আছে চাহ খাব লৈছোঁ অকণমানজনী শুই আছে বিচনাত তাইৰ ওচৰতে আহি চাহ কাপ খাওঁ আৰু বাহিৰত খাব নোৱাৰোঁ আৰু শেষত আমি মৰা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যাচিছোঁ তো ফটোকেইখন চাওক আৰু আজিৰ এইটো ভিডিঅ' ইমানতে সামৰি দিছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই